ৰাস্তাটো মুকলি কৰাৰ ফিতা কাটাৰ কাৰণে মনত কৰিছো। জয় পৰিৱৰ্তনৰ যাত্ৰা, জয় জয় বিনোদ মুছাহাৰী কি UPPL राजखान्थि हान्जा सालबारि जिल्ला आरो सालबारि ब्लक कमिटिनि दैदेननायाव 21 नं सालबारि समस्थियाव दिनैहाय जोङो गोजोन हान्जा सुरनाय बे हान्जा सुरनाय हाबाफारि जों लादों आरो बे हाबाफारिया सालबारि जिल्ला UPPL नि मावखुलिनिफ्राय ओरै साहाजों रुपहि आरो खरामारा प्राइमारियावहाय बे माने गिदिंनानै बे हान्जा सुरनाया गिदिंनानै दा राजाबिल नैबे गामियाव बाथौ थानसालियाव जोङो थुबुर जाफैदों। दिनै बेवहाय हान्जा सुरनायाव बेसेबांसो सुबुं जादों होनना फोरमायगोन? जोबोद गोजोननाय मोनदों। दिनैनि जे हान्जा सुरनाय बे हाबाफारियाव 2500सो जोंनि UPPL हान्जानि दैदेनगिरि जोंनि UPPL हान्जाखौ माने सापर्ट खालामग्रा मदद खालामग्रा रायजो राजाया ओंखारनानै नैबे परिबर्तन जात्रायाव जोंजों बाहागो लाफादों। दा ओंखायनो आं बिथांमोनखौ बयखौबो गोसो गोरबोनिफ्राय साबायखरखौ जासियो। बेसेबांसो किल'मिटार थाबायखो? फुंनिफ्राय दासिम जोङो गासै 15 किल'मिटारसो जों थाबायबाय बर्तमान 15 किल'मिटार बर्तमान बेनिफ्राय बावहाय जोङो एसे जिरायगोन बेनि उनाव आरोबाव जोङो मोनाजासे जोङो थाबायफिनगोन। नाथाय बे हान्जा सुरनायनि गेजेरजों मा बे हान्जा सुरनायनि गेजेरजों जों रायजो राजाखौ नैखौनो मेसेज होनो नागिरदों बेखौनो फोरमायनो नागिरदों जे जोङो परिबर्तननि थाखाय सोलायनांगौनि थाखाय जों बयबो बाहागो लानि फै आरो फैबाय थानाय जे BTC नि बिसायख'थि बे बिसायख'थियाव जे BPF हान्जानि जि माने नासयनाय BPF हान्जा सोबख'नाय आरो दुर्नीति मुक्त मोनसे स्वच्छ सरकार गायसननो थाखाय बयबो जों माने UPPL हान्जाखौ मदद हो बेबायदि जोङो माने फोसावदों आरो बे मेसेजखौनो जोङो रायजो राजानो होदों। 21 नং हालबारि সমষ্টিত আমি যি আজি পৰিৱৰ্তনৰ পদযাত্ৰা শুভাৰম্ভ কৰিলোঁ আপোনালোকে দেখিবলৈ পাইছে আৰু আমিও কেন্দ্ৰীয় কৰ্মী হিচাপে এই হালবাৰী সমষ্টিৰ যিসকল UPPL প্ৰেমী ৰাইজ এই UPPL প্ৰেমী ৰাইজৰ যিখিনি উৎসাহ উদ্দীপনা আৰু যিখিনি ত্যাগ এই ত্যাগ আমি দেখিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আমিও গৌৰৱ অনুভৱ কৰিছোঁ যে সঁচাই যে এইবাৰ আগন্তুক পৰিষদীয় নিৰ্বাচনত 21 নং হালবাৰী সমষ্টিত আমাৰ UPPL দলৰ মনোনীত প্ৰাৰ্থী বিনোদ মুছাহাৰী ডাঙৰীয়াদেৱৰ কোনো প্ৰতিদ্বন্দ্বী হ'ব নোৱাৰে। তেওঁ বিপুল ভোটত জয়লাভ হ'ব আৰু আজি এই যি পদযাত্ৰাত মোৰ মাতৃৰ নিচিনা যিসকল বৃদ্ধ মহিলাই আমাক এই অতি কষ্টকৰ পৰিৱৰ্তনৰ পদযাত্ৰাত অংশগ্ৰহণ কৰিলে মই তেওঁলোকক দলৰ তৰফৰ পৰা চেলুট জনাব খুজিছোঁ, ধন্যবাদ যাচিব খুজিছোঁ, আন্তৰিক ধন্যবাদ যাচিছোঁ যে তেওঁলোকৰ যিখিনি অন্তৰৰ যিটো বঞ্চিত হোৱা শোষিত হোৱাৰ যিখিনি ক্ষোভ সেই ক্ষোভৰ উদ্গীৰণ ঘটাই এতিয়া মাতৃৰ সমতুল্য বৃদ্ধ মহিলাও বৃদ্ধ পুৰুষসকলেও আমাৰ লগত আহি পৰিৱৰ্তনৰ প্ৰতিধ্বনি তুলিছে আৰু এই পৰিৱৰ্তনৰ প্ৰতিধ্বনিটোৱে হ'ল যে সঁচা অৰ্থত আগন্তুক পৰিষদীয় নিৰ্বাচনত পৰিৱৰ্তন হ'ব, ইয়াক কোনেও ৰোধ কৰিব নোৱাৰিব। বিনোদ মুছাহাৰী কিমান আশাবাদী ক'ব? মইতো কৈছোঁ যে ইয়াত 100% ইয়াত বিনোদ মুছাহাৰী কোনো প্ৰতিদ্বন্দ্বী হ'ব নোৱাৰে, তেওঁ বিপুল ভোটত জয়যুক্ত হ'ব। এতিয়া চাব মই হালবাৰী সমষ্টিৰ লগতে BTCৰ আন সমষ্টিত বিভিন্ন সভা সমিতিত ঘূৰিছোঁ, এই পৰিৱৰ্তনৰ পদযাত্ৰাটো অংশগ্ৰহণ কৰিছোঁ যে মই এইটোৱে কৈছোঁ যে প্ৰতিটো সমষ্টিত BPF দলে 15টা বছৰে যি অন্যায় অবিচাৰ আৰু মানে যিটো পক্ষপাতিত্বমূলক যিখিনি ব্যৱহাৰৰ ফলত এতিয়া মানুহে এটাই প্ৰতিধ্বনি তুলিছে যে আমাক পৰিৱৰ্তন লাগে, আমাক BPFৰ পৰা পৰিত্ৰাণ লাগে। আৰু প্ৰতিটো সমষ্টিতে য'ত প্ৰাইমাৰী ৱাইজত কি কৰা হৈছে পৰিৱৰ্তনৰ পদযাত্ৰা লোৱা হৈছে তাত সকলো মানুহে একতা প্ৰাইমাৰীত
প্ৰায় 400ৰ পৰা 500 সৰু সৰু প্ৰাইমাৰী এটাত 400ৰ পৰা 500 মানুহে পদযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু আমি এই যিবিলাক পদযাত্ৰাৰ যিটো ৰাইজৰ সঁহাৰি EPPL দলৰ প্ৰতি যিটো সঁহাৰি বা আস্থা এইখিনি দেখিবলৈ পাই আমি অনুমান কৰিছোঁ যে আমি আগন্তুক পৰিষদীয় নিৰ্বাচনত EPPL দলে এককভাৱে চৰকাৰ গঠন কৰিব পাৰিম আৰু মোৰ যিটো বিশ্বাস যে আমি 28তকৈ অধিক আসন লাভ কৰিবলৈ সক্ষম হ'ম।